Welcome back to the channel under YouTube. I'm Abhishek, as you have known well. আমি এবাৰ নিউটনৰ কথা পাতিছিলো তেওঁৰ আগৰ ইউটিউবৰ গানটোৰ কাৰণে, কিন্তু আজি আমি প্ৰথম ডিছকাশ্যন কৰিম বেলেগ এটা সং, সেইটো নাম হৈছে আপোনাৰ হ'ব নব চাবা। আমি শুনো তেওঁৰ মুখৰে যে তেওঁ সেই বিষয়ে কি কয়। নমস্কাৰ। হ'ব নব চাবা এইটো মোৰ ফাৰ্ষ্ট ফিল্মৰ গানে হয়, মোৰ ডিমাছা ফাৰ্ষ্ট ফিচাৰ ফিল্ম। মই প্ৰডিউচাৰ, মই ডাইৰেক্টৰ আছিলে এই ফিল্মৰ, আৰু এই ফিল্মৰ এক্টৰ আছিলে চামৰা দিৱান আৰু ফাইনিবা ৰাইজং। এই দুজনীৰ মানে গানে হয় ফিল্মৰ। আৰু তাৰপিছত আমাৰ কেমেৰামেন আছিলে কল্লল কৃতি সিংহা বুলি, আৰু তাৰপিছত আমাৰ মেকআপত আছিলে ফাইনিবা ৰাইজিঙে কৰিলে মেকআপটো। আৰু তাৰপিছত আমাৰ এই গানৰ মানে লোকেশ্যনটো কেনেকৈ ডিচাইড হ'ল, সেই গানটো হ'ল তাৰমানে কি গানটো ইমান চিনেমেটিক হয়, গানটো পূৰা মানে ফিল্মি গান আছিলে। চ' গানটো কম্প'জ কৰিছে প্ৰিন্স মানছে, বহুত ধুনীয়াকৈ কম্প'জ কৰিছিলে। একচুৱেলি এইটো আছামিজ ভাৰ্জন ছঙে আছিলে। সেইটো সি মোক ক'লে তুমি এই গানটো ডিমাছাত কৰিব পাৰে বুলি। যেতিয়া ডিমাছাত গোৱা মানে পালোঁ, আৰু মিউজিকটো ইমান ধুনীয়া হয়, একদম কি ক'ম আৰু মিউজিক শুনাৰ পাছত আমাৰ ডিচাইড হ'ল যে আমি ক'ত শ্বুটিং কৰিম ক'ত নকৰিম, তেনেকুৱা হৈ আছিলে। আমি ডিচাইড কৰিছিলোঁ যে আমি ডিমা হাছাওতে কৰিম বুলি। চ' ডিমা হাছাওতে আমিতো কৰিয়ে থাকে শ্বুটটো, আৰু তাত বেলেগকৈ লোকেশ্যন আৰু কি পাম। তাৰপিছত চামৰাতে ক'লে তহঁতে বেয়া নাপায় হ'লেতো মই এটা ছাজেষ্ট কৰিব পাৰিম, অৰুণাচল যাম বুলি ক'লে। অৰুণাচল কোৱাৰ লগে লগে চবৰে এক্সাইটমেণ্ট হৈ গ'ল নহয়, কিয় নাযাম অৰুণাচল, ইমান ধুনীয়াকৈ পচন্দিছে, আমাৰ থাকা বোৱা চব ফ্ৰীয়ে হৈ আছে, ৱাই শুড নট। তেনেকৈ হৈ গ'ল। তেনেকৈ হৈ আমি অৰুণাচল গ'লোঁ। অৰুণাচল গৈ তাতে গৈ পাই আমি ৰাতি গৈ পাইছোঁ, 7টা মানত গৈ পালে। তাৰপিছত নেক্সট ডে আমি পৰা লোকেশ্যন ছাৰ্ভেটো কৰিলোঁ। এটা লোকেশ্যনত আমি এইটো গানটো এইটো লোকেশ্যনত কৰিম, সেইটো গানটো আমুক লোকেশ্যনত কৰিম, এটা কোনো ডিচিশ্যন ল'ব পৰা নাই। সেইটো চালোঁ ভাল, এইটো চালোঁ ভাল যে আমাৰ 3টা গান আছিলে তেতিয়া, সেই 3টা গানটো ক'ত শ্বুট কৰিম আমি একো ধৰিবই পৰা নাই। এনেকুৱা হৈ গ'ল যে আমি আমুকত গ'লোতো এইটো গানটো আমুকতে কৰিম নেকি, ইয়াত গ'লোতো এই গানটো আমুকতে এই গানটো ইয়াতে কৰিম নেকি, তেনেকুৱা হৈ গ'ল। তেনেকুৱা হৈ আমি কনফিউজ। দুদিন লাগিলে আমি লোকেশ্যন ছাৰ্ভে কৰোঁতে, ডিচাইড কৰোঁতে। লোকেশ্যনটো হৈয়ে গ'ল, গমেই পাই গ'ল, কিছুমান ফটোবিলাকো পালে। তাৰপিছত তেনেকুৱা হৈ কনফিউজ হৈ থাকিলোঁ। তাৰপিছতে আমাৰ মানে এক্টৰ হিৰোৰ মানে যিটো পেৰেণ্টছ, সিহঁতে ক'লে যে তহঁতে চিন্তা কৰিব নালাগে, আৰু তহঁতে আৰু এইটোতকৈ আৰু বেছি ভাল লোকেশ্যন তোমালোকক দিম বুলি কৈ আমাক লোকেশ্যন মানে কিবা কৰিলে, আৰু সিহঁতে ছাজেষ্ট কৰিলে আমুক লোকেশ্যনত যা বুলি। সেয়ে আৰু মানে আমাৰ গানৰ মানে কেনেকুৱাকৈ তাত গৈ পালে, কেনেকুৱাকৈ আমি শ্বুট কৰিলোঁ অৰুণাচলত, এইটোৱে কাহিনীটোৱে। আহক আমি নিউটন নাথছাক সোধোঁ যে হ'ব নব চাবা যেতিয়া কৰিছিলে লোকেশ্যন ক'ত আছিলে, আৰু মই যিটো ডিজাইনাৰ দেখিছোঁ সেই ডিজাইনাৰ কোন হয় সেই চংবোৰৰ, জানো। আহক নিউটন নাথছাৰ মুখেৰে। এই ফিল্মৰ লোকেশ্যন, গানৰ লোকেশ্যন একচুৱেলি গানৰ লোকেশ্যন হ'ল আমাৰ চাংটি ভেলী বুলি। চাংটি ভেলী, তাৰপাছত ৰূপাত আছিলে আমাৰ মনেষ্ট্ৰীত চিলিপাম বুলি আছিলে, বহুত ধুনীয়া জেগা, তাতো কৰিলোঁ। আৰু তাৰপিছত চাংটি ভেলী ধীৰাঙতে হয় এটা এপেল গাৰ্ডেন, তাতেও কৰিলোঁ। তেনেকৈ মানে বিভিন্ন, আৰু তাৰপিছত টেংগাতো কৰিলোঁ। তেনেকৈ 4-5টা জেগাত আমি মিক্স আপ কৰিলোঁ। নেতা মানে কি হ'ল, আমি যেতিয়া অৰুণাচলত গ'লোঁ, অৰুণাচলত তাৰ লোকেল মানুহে আমাক যিটো মানে গাইড কৰি কিনি লোকেশ্যন দেখালে, আমি ইয়াত গ'লোঁ যে এইটো শ্বুটিং কৰিম, আমুকত গ'লোঁ সেইটো শ্বুটিং কৰিম। তাৰমানে এনেকুৱা নহয় যে মানে সব মানে যিমান লোকেশ্যন দেখিছোঁ আমি এৰিবই পৰা নাই, সেনেকুৱা টাইপ হৈ গ'ল। তাৰমানে ফাৰ্ষ্ট টাইম গৈ মোৰ ফাৰ্ষ্ট হয় অৰুণাচল যোৱা এইটো। আৰু যোৱাৰ পাছত
যেতিয়া লোকেশনটো দেখিছো পাগলা নিচিনা হৈ গ'ল এইটো কাম তেনেকুৱা নিচিনা মানে ইয়াত গ'লেও satisfied নহয় ইয়াত গ'লেও satisfied মানে সব জায়গাটো মই মানে একবাৰতে উঠাই লৈ আনিম তেনেকুৱা টাইপ হৈ গৈছে তেনেকুৱা হৈ তাত আমি তাৰপিছত আমাক আমি ডিসিশন ল'বই পৰা নাই তেতিয়া আমাৰ হিৰো সামৰান দিৱানৰ পেৰেণ্টছে ক'লে তোমালোকেতো আৰু এইটোতকৈ ধুনীয়া জায়গা আছে তোমালোকে তাত যোৱা তাত গ'লে তোমালোকে আৰু বেছি ভাল পাব বুলি ক'লো আমাক তাৰপিছত আমি গৈ পালো শান্তি ভেলীত সঁচাকৈ যিটো কৈছে তেনেকুৱা মানে তাত এনেকুৱা ভাবাই নাছিলে যে জংগলৰ মাজত ইমান ধুনীয়া জায়গা গানতো আপোনালোকে দেখিছোৱে কেনেকুৱা হয় লোকেশন বহুত ধুনীয়া বাট আমি তেনেকুৱা বাকি টেকনিক্যালি ইমান এটা হাই হ'ব পৰা নাই তেতিয়া মানে আমাৰ কিছুমান থাকে ন কম্প্ৰমাইজ কৰিবলগীয়া হৈ যায় যেনেকুৱা আমি সেইটো টাইমত জিমি আমি ট্ৰলি হেবিলাক লৈ যাব পৰা নাছিল আজিকালি হলেতো আজিকালি গিম্বল সিম্বল আছে বহুত ইজিকে ধুনীয়াকে মুভিং শ্বট ল'ব পৰা যায় বাট তেতিয়া আমাৰ তাত অকল ট্ৰাইপড আৰু কেমেৰাহে মাত্ৰ আছে কেমেৰা 5D আছিলে আৰু লগত আমাৰ চিনেমাটোগ্ৰাফাৰ আছিলে এই গানৰ কলল সিনহা বুলি হি মোৰ বেষ্ট ফ্ৰেণ্ড হয় তাৰপিছত হি একচুয়ালি কমাৰ্শিয়েল চিনেমাটোগ্ৰাফাৰ নহয় হি তাৰ এটা হবি আছে তেনেকা কাম কৰিব কাৰণে সো আমি লগ কৰি কিনে এবাৰ ডিসকাস কৰিলো বলো তাত গৈ কিনে হিও ভাল পালে হি কৰিলে বহুত ধুনীয়াকে হি কাম কৰিলে হেয়ে আহক আমি নিউটন লাভাছাৰ তৃতীয় নম্বৰ প্ৰশ্নটোলৈ গৈ তেওঁ সুধুংগে যে সেই সংটো যেতিয়া তেওঁলোকে কৰি আছিলে স্পেশাল মোমেন্ট তেওঁ মুখৰে আমি শুনো আহক তেওঁ কি পৰিস্থিতিত কৰিছিলে বা অলপমান স্মৰণীয় কথা আহক স্পেশাল মোমেন্ট বহুত আছে এই হগন বসৱা কৰিব যাওঁতে এনেকা হল তাৰ মানে টেঙ্গা পৰা বহুত দূৰ হা টেঙ্গা পৰা আমাৰ বমডিলালৈ 1 ঘণ্টা মানে লয় ৰাস্তা বহুত বেয়া আৰু তাৰ পৰা ইফালে 1.5 ঘণ্টা মান লয় তারপর এনেকুৱা হৈ যায় যে 3 ঘণ্টা মান আমাৰ টাইম লাগি যায় হা তাত পাউঁতে সো গলো তাৰছত আমি লোকেশনটো ইমান কনফাৰ্ম নহয় আৰু আমাক জাস্ট কৈ দিছে যে লোকেশনটো বহুত ধুনীয়া আমি লোকেশন ওপৰত দেখো ফটো শুটো দেখা নাই এনে ব্লাইন্ডলি গুছি গল হা গুছি যোৱাৰ পাছত তাত আমি ধিৰাং গৈ পালো ধিৰাং গোৱাৰ পাছত হিৰো কলো কিমান দূৰ বুলি কৈছে নাই আমাৰ গাঁৱটো ইফালে হয় এইটো ইফালে যাব লাগে বুলি কৈছে তোমাৰ লগে ধিৰাংটো অলপ টাউনে আছিলে যেতিয়া হি লোকেশনত হুমালু জংগল ৰাস্তা বেয়া হুৰুকে ৰাস্তা আমি মানে খুব লৈ আনিলে যিমান ধুনীয়া লোকেশনটো আমি পাৰ কৰি আহিলোৱে আৰু ইফালে ভিতৰতনো কি ধুনীয়া জায়গা হ'ব তাৰ পাছত লোকেল মানুহ এটা বুঢ়াই আমাৰ গাড়ী ৰখালে হা ক'লে লিপ আমাক মই যাব পাৰিম মই ইফালে অলপমান মানে বজাৰ সজাৰ আছে কাৰণে মোৰ অলপমান টায়াৰ্ড হৈ গ'ল মোক হেল্প দিব নেকি বুলি কৈছে আমি হেল্প দিলো গ'লো তাৰপিছত মই সুধিলো আঙ্কেল মানে আমুক এনেকুৱা জায়গাটো বহুত ধুনীয়া নেকি আমি যেটো শুনিছে বহুত ধুনীয়া বোলে ফৰেন কাণ্ট্ৰি নিচিনা হয় বোলে তেতিয়া হি ক'লে জংগল আৰু কি ধুনীয়া হ'ব জংগল আৰু বুলি ক'লে আমাৰ এনেকুৱা হৈ গ'ল মনটো বহুত দুখ লাগি গ'ল ইমান দূৰত কষ্ট কৰি কিনে আহিলো এই জায়গাত এতিয়া বা কেনেকুৱা হ'ব গৈ পাই বাট যেতিয়া গৈ পাইছো আল্টিমেট সেইটো আমাৰ কাৰণে ইমান ধুনীয়া স্পেশাল মোমেন্ট হ'ল তাৰ মানে আমি এনেকা হৈ গ'ল যে আমি 3 ঘণ্টা মান শুটিং কৰিব পৰা নাই লোকেশনলৈ ঘূৰিছে কোনবা হিপালে কোনবা নাচপুতি সিঙিব গ'ল কোনবা তাতে এটা দুটা এপল গছ আছে কোনবা এপল আমি এপল গছ দেখাই নাই লাইভত তেনেকা মটো আগতে হিমাচলত দেখিছিলো বাট তেনেকা মই দেখাই নাই তাৰপিছত গৈ তাতে আপেল ইমান ধুনীয়াকৈ গুটি ধৰি আছে সেইবিলাকো চিঙিলো কিবা সেনেকা হওঁতে আমাৰ টাইম গুচি গ'ল আমাৰ তাৰপিছত শ্বুটিং ষ্টাৰ্ট কৰিলো আমি 2টা মানত তাত গৈ পাইছে আমি 11টা মানত তাৰপিছত আমি শ্বুটিং ষ্টাৰ্ট কৰিলো 2টা মানত এক্সাইটমেণ্টতে কিবা হৈ জাগাতে ফটো উঠিছে কিবা কৰি থাকোঁতে টাইম যোৱাটো গমেই নাপালো তেনেকা সেইটোৱে আৰু বহুত স্পেশাল মোমেন্ট আছিলে আচ্ছা আহক এতিয়া আমি চতুৰ্থ প্ৰশ্নলৈ আমি গৈছো নিউটন লাভাছাক আমি সুধিব বিচাৰিছো যে সেই ইমান ধুনীয়া সংটো মিউজিক ডাইৰেক্টৰ লিৰিচিষ্ট আৰু সিংগাৰ কোন আছিল আমাৰ ফিল্মৰ সিংগাৰটো আছিলে সিংকি জাৰাংকুছা আৰু জহায়া কেৰছা সেইটো ডিমাছা ভাৰ্চন হা আৰু আসামিজ ভাৰ্চন আছে এইটো আসামিজ ভাৰ্চনটো অৰিজিনেল আগতে ওলাইছে অৰিজিনেল সং হয় এইটো আসামিজ ভাৰ্চনত গাইছে প্ৰিন্স মানাছ আৰু মহালক্ষ্মী আয়াৰ আৰু গানৰ লিৰিক্স আছিলে আসামিজত
প্ৰিন্স মানস আৰু হেতু আকৌ ৰিড আপ মানে ট্ৰান্সলেট কৰিছে জহায়া কেৰছা তেনেকুৱাকে আৰু মিউজিক আছে সৌৰভ মহন্ত আৰু প্ৰিন্স মানসে হয় এইটো সং একচুয়ালি অৰিজিনাল আসামিছে হয় তাৰপিছত ডিমাছাত ট্ৰান্সলেট কৰা হৈছে আৰু তাৰপিছত গানৰ ড্ৰেছ ডিজাইনাৰ কথাটো আছিলে জয় সিঙৰ আছে তাই ইয়ে গাউন কিবা কৰিছিলে আমাক ডিজাইন কৰি দিছিলে আৰু বাকিটো হিমানে আৰু মেকআপত আছে মেকআপত ফাইমিবাৰে আছিলে ফাইমিবাৰে মেকআপ কৰিছিলে আমি মেকআপমেন এক্সট্ৰাকে লৈ যোৱা নাই তেতিয়া অকল দুটাহে ক্যাৰেক্টাৰ আছিলে তো আমাৰ সো হেতে ফাইমিয়ে মানে মেনেজ কৰিছিলে যে মই হ্যান্ডেল কৰিব পাৰিম এনাকৈ মানে এই কিবাটো কৰিলে মানে মেকআপটো কৰি দিলে আৰু তেনেকৈ আজিলে আমাৰ এই ডিসকাশন শেষ হ'ল আৰু আমি এটোৱে বিচাৰো আমাৰ শ্ৰোতাৰ পৰা যে তেওঁলোকে লাইক কৰক শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক আৰু নিজৰ মতামত আৰু কমেন্ট দি প্লাই যাতে নিউটন লাভথা চেনেলৰ লগত জড়িত থাকক ধন্যবাদ